Ngarang nungthil pung mari makhairom tarakpa adwaida Assam Police amadi commando gi akanaba team amana Mizoram amati Assam phaunabagi lambi rom side ta leiba Bubon Jingda akangnaba pawma phangbadagi combing operation chathaba matamda mar khulai paiba ahum phagat pangamkhre pharaba miyosing adudi Assam gi Bethel Buban Khal Bilkus-tagi lalungwai mar jahi kungamathoi apokpa Larem sang mar khul asimaktadagi lal kibung mar jahi kunthra humdoi apokpa lal thavel mar amasung Manipur gi Choransanpur district ki Tipaimung subdivision gi manung chana leiba Senbong Lailak khul-dagi Joshua jahi kunthra manga apokpa Tianghan Mingthang hariba mar militant ahumasi phagat pangamkhre makhoi de yarong khiba AK47 rifle ani single barrel ama pistol ama yauna kapa yare banong maru kaya su phagat pangamkhi pharaba mar militant ahum gi mathakta police na wahang pang satharaba matungda makhoi ahum na harakpagi matungina makhoi ahum gi marup sing kaya ama bubon sing manakta lehawi haibadigi waham aduda Assam Police amadi commando gi akanaba team kharana combing office sathabada mafam aduda lumduna leiramba mar khulai paiba singna Assam gi additional SP gi garida nongoi maru kaya ama kapsalakpadagi Assam gi additional SP gi maikedesu handuna kaptuna nakanani gi marakta akanma mongda khutthoknaba aduda phaduna purakhiba mar khulai paiba ahum nongnaina maruna panbadagi Assam gi Silchar Medical College da laikannaraba matung kanba ngamdana laikhidare hai Joakali ami eta bikher khobor hutre lav korisilu je Kosudorom অঞ্চলৰ কৃষ্ণপুৰ অঞ্চলত তিনিজন আৰ্ম কেডাৰৰ মুভমেণ্ট আছে আৰু সেইফালে তেওঁলোকে সীমান্তৱৰ্তী চুবুৰীয়া জিলাৰ মাজেদি তেওঁলোকে আমাৰ জিলাত সোমাবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছে সেই মৰ্মে আমাৰ এটা বিশেষ পুলিচৰ দল তাত উপস্থিত হ'ল আৰু যেতিয়া তাত তালাচী চলাৰ সময়তে এখন অটো গাড়ীত আহি থকা অৱস্থাত তিনিজনকৈ মিলিটেণ্টক আমি ধৰা পেলাওঁ তাৰে এজন পলাই যায় কিন্তু পাছত আমি তেওঁক ধৰিবলৈ সক্ষম হওঁ আৰু তেওঁলোকক যেতিয়া আমি কাৰায়ত্ব কৰাৰ পাছত আমি তেওঁলোকক সোধপোছ কৰোঁ আৰু বহু সময় তেওঁলোকক সোধপোছ কৰাৰ পাছত এটা কথাত প্ৰতীয়মান হ'ল তেওঁলোকে আমাক জনায় যে ওচৰতে এটা অঞ্চলত তেওঁলোকৰে কিছুমান সংগী আৰ্ম কেডাৰ কিছুমানে আশ্ৰয় লৈ আছে আৰু তেওঁলোকে কিবা সাবভাৰ্সিভ এক্টিভিটিজ কৰিবৰ কাৰণে অসম মণিপুৰ সীমান্তত সাবভাৰ্সিভ এক্টিভিটিজ কৰিবৰ কাৰণে তেওঁলোকৰ পৰিকল্পনা আছে গতিকে সেই মৰ্মে এটা বিশেষ অপাৰেশ্যন প্লেন কৰা হ'ল আৰু আজি পুৱতি নিশা আমাৰ সেই এটা বিশেষ অপাৰেশ্যন তাত সেই অঞ্চলত ভুৱন পাহাৰৰ পাদদেশত এই অপাৰেশ্যনটো আমাৰ চলিছিলে আৰু সেই অপাৰেশ্যনৰ কালত যেতিয়া আমাৰ আৰক্ষীৰ দল তাত উপস্থিত হয় সেই ভুৱন পাহাৰৰ পাদদেশত যেতিয়া গৈ উপস্থিত হয় অল অফ এ ছাডেন হঠাৎ ওপৰৰ পৰা এটা ডাঙৰ গছ পৰি থকা গছ আছে গছৰ আঁৰ লৈ কিছুমান আৰ্ম মিলিটেণ্ট সাসপেক্টেড টু বি আৰ্ম মিলিটেণ্ট আৰু তেওঁলোকে 6-7জন মানুহ তাত আশ্ৰয় লৈ আছিলে আৰু তেওঁলোকে পুলিচৰ দলৰ ওপৰত তেওঁলোকে একেৰাহে তেওঁলোকে গুলীবৰ্ষণ কৰিবলৈ আৰম্ভ কৰে তাৰ ফলত লগে লগে আমাৰ পুলিচৰ দল তাত পজিশ্যন লোৱাৰ পাছত তেওঁলোকে টেকটিক্যালি সেই অঞ্চলতে অপাৰেশ্যনত যেতিয়া পুলিচে ৰিটেলিয়েট কৰে তেওঁলোকৰ যেতিয়া গুলীবৰ্ষণ কৰে পুলিচে আত্মৰক্ষাৰ কাৰণে গুলী চলাবলৈ বাধ্য হয় আৰু সেই সময়তে যিকেইজন আমাৰ ধৃত ব্যক্তি আছিলে তিনিজনকৈ ব্যক্তি আছিলে তেওঁলোকৰ নিৰাপত্তাৰ খাতিৰত আমি তেওঁলোকৰ বুলেট প্ৰুফ জেকেট আৰু তেওঁলোকৰ হেলমেট লগাই তাত লৈ যোৱা হৈছিলে আৰু সেই এক্সচেঞ্জ অফ ফায়াৰত যেতিয়া হেভি এক্সচেঞ্জ অফ ফায়াৰ যেতিয়া তাত চলিছে সেই সময়ত তেওঁলোকে তাত এক্সপ'জ হৈ তেওঁলোকৰ গাটো গুলি লাগে আৰু লগে লগে আমাৰ তিনিজন পুলিচো তাত আঘাতপ্ৰাপ্ত হয় তিনিজন পুলিচকো আমি ইতিমধ্যে তাৰ পৰা স্থানান্তৰিত কৰি অসম মেডিকেল কলেজত তেওঁলোকে শিলচৰ মেডিকেল কলেজত তেওঁলোকে চিকিৎসাধীন হৈ আছে আৰু তিনিজনকৈ যিকেইজন আৰ্ম কেডাৰ আছিলে তেওঁলোকক ইতিমধ্যে তাৰ পৰা শিফ্ট কৰা হয় সোনাই PHC লৈ শিফ্ট কৰা হয় অঞ্চল জুৰি আমাৰ সিকিউৰিটি ফৰ্চেছ আমি ডিপ্লয় কৰি থৈছোঁ আৰু সামগ্ৰিকভাৱে গোটেই জিলাখনতে আমি এলাৰ্ট কৰি দিছোঁ যাতে কোনো ধৰণৰ এনেকুৱা
উগ্ৰপন্থীৰ দল আৰু ইলিগেল আৰ্মছ লৈ যাতে তেওঁলোকে মুভমেণ্ট কৰিব নোৱাৰে তাৰ কাৰণে আমি সচেষ্ট হৈ আছোঁ। আমাৰ এতিয়ালৈকে অনুসন্ধান চলি আছে তেওঁলোকক, কিন্তু প্ৰাৰম্ভিক তদন্তত তেওঁলোকক আমি গম পোৱা মতে তেওঁলোকে মাৰ উগ্ৰপন্থী সংগঠনৰ তেওঁলোকে সদস্য আৰু তেওঁলোকে ট্ৰেইন কেডাৰ, আৰু তাৰে দুজন আমাৰ জিলাৰ ব্যক্তি আৰু এজন চুৰাচান্দপুৰ মণিপুৰৰ হয়। আপোনালোকৰ ওপৰত যিটো এটেক হৈছে তেওঁলোকে মানে আন উগ্ৰপন্থীসকলে তেওঁলোকক মানে পলাই লৈ যোৱাৰ চেষ্টা কৰিছিল নেকি? তেওঁলোকে মানে যেতিয়াই আমাৰ দল তাত উপস্থিত হৈছিলে, আমাৰ পুলিচ বিষয়া গাড়ীত তেওঁলোকে গুলীবৰ্ষণ কৰিছে, ইনজিউৰ কৰিছে, আমাৰ মানুহে তাত দুখ পাইছে, আৰু তাৰ লগতে তেওঁলোকে অমানৱিকভাৱে তেওঁলোকে আমাৰ পুলিচৰ দলক তেওঁলোকে ক্ষতিসাধন কৰিবৰ কাৰণে চেষ্টা কৰিছিলে, আৰু পুলিচে নিজৰ নিৰাপত্তাৰ খাতিৰত পুলিচ ওলটাই ৰিটেলিয়েট কৰিবলৈ বাধ্য হ'ল, আৰু তাৰ ফলত তেওঁলোকৰো কেইবাজন লোকক আঘাত লাগিছে বা গুলি লাগিছে বুলি আমি গম পাইছোঁ। আৰু তেওঁলোকে আন্ধাৰৰ সুযোগ লৈ, আৰু হিলি টেৰেইন আছে তাত, যিটো অঞ্চল আছে আপোনালোকে দেখিব যে পূৰা আনইভেন, তাত মানে উখুৰা মুখুৰা ঠাই, আৰু তাত হাবি আৰু এই আনইভেন ট্ৰেইনৰ সুযোগ লৈ এই 6 বা 7 জনীয়া দলটো তাৰ পৰা পলাই যাবলৈ সক্ষম হৈছে, আৰু সেই দলৰো কোনোবা ব্যক্তি 2-3জন ব্যক্তিক গুলি লাগিছে বুলি আমি গম পাইছোঁ। 3জনৰ নাম কি আছে ছাৰ? 3জনৰ নাম বৰ্তমানলৈকে তেওঁলোকৰ কেডাৰত, তেওঁলোকৰ যি সংগঠনত কি নাম আছিলে নাজানো, কিন্তু আমি যিখিনি তথ্য লাভ কৰিছোঁ বৰ্তমানলৈকে যি প্ৰাৰম্ভিক তদন্ত, প্ৰথমজনৰ নাম হ'ল লালৱাঙুই মাৰ, তেওঁ হ'ল 21 বছৰ, আৰু তেওঁৰ পিতৃৰ নাম লালৰামেং মাৰ, কে বেথেল, ভুৱনখাল অঞ্চলৰ মানুহ। হাতিয়ার ওখানে করে হাতিয়ার গাড়ি থেকে নিয়ে যাচ্ছে তার হাতিয়ার তার সাথে আছে পাবলিক মানুষ পাবলিক ওই জন্য